আজিৰ টেলিস্কোপ ব্ৰহ্মাণ্ডৰ বহু ভিতৰৰ ৰহস্য খোলাত ব্যস্ত। কিন্তু এই অগ্ৰগতিৰ বাবে বহু বৈজ্ঞানিকৰ অৱদান লেখত ল'বলগীয়া। 1650 চনত ইয়াৰ এটা দীঘলীয়া সংস্কৰণ তৈয়াৰ কৰা হৈছিল, প্ৰায় 15-20 ফুট দীঘলীয়া। কিন্তু এই আৰ্লি টেলিস্কোপবোৰৰ মুখ্য সমস্যাটো আছিল ফটোবোৰ ধোঁৱা কোৱা। ইয়াৰ কাৰণ হ'ল লেন্সখনৰ আকাৰ। নাছাৰ এষ্ট্ৰোফিজিচিষ্ট কেম উইভাৰে প্ৰকাশিত কৰা হিচাপে যেতিয়া এখন দৃঢ়তাৰে বেঁকা কৰা লেন্সৰ দ্বাৰা পোহৰৰ কিৰণ প্ৰসাৰিত হয়, তেতিয়া গোটেইখিনি পোহৰ এটা বিন্দুলৈ নাহে। এই ধূলি কুঁৱলীবোৰ মিনিমাম বা কম কৰিবলৈ এটাই মাত্ৰ সমাধান আছে, যে যিমান পাৰি লেন্সখন পাতল কৰি ইয়াৰ বক্ৰতা কমাব লাগিব। তাৰ ফলত লেন্সখনৰ ফকাছ দৈৰ্ঘ্য বাঢ়ি যায় আৰু প্ৰতিকাৰক টেলিস্কোপবোৰ বেছি দীঘলীয়া হৈ পৰে। 17শ শতিকাৰ মহাকাশবিদসকলে মহাকাশ অধ্যয়নৰ বাবে সকলো প্ৰকাৰৰ পাতল লেন্সৰ প্ৰয়োগ কৰি চাইছিল। এইটোৱে আছিল প্ৰথম স্পেচ ৰেচ, এটা অতি দূৰৰ অসাধাৰণ বস্তু চোৱাৰ হেঁপাহ। এটা সময়ত 150 ফুট অৰ্থাৎ এখন ফুটবল খেলপথাৰৰ আধা দৈৰ্ঘ্যৰ টেলিস্কোপ গঢ়ি তোলা হৈছিল। এই টেলিস্কোপবোৰ আগতকৈ বহুখিনি ভাল আছিল যদিও এষ্ট্ৰোনমাৰসকলে আৰু বেছি বিস্তাৰভাৱে চাব বিচাৰিছিল, কাৰণ এই টেলিস্কোপবোৰ একেলগে ৰামধেনুৰ ৰংবোৰ নিষ্কাশন কৰিব নোৱাৰিছিল। আৰু তেতিয়া বিজ্ঞানৰ এজন শ্ৰেষ্ঠ বিচাৰধাৰক এই সমস্যাৰ সমাধান কৰিবলৈ মনোনিৱেশ কৰিলে। তেওঁ আছিল আইজাক নিউটন। তেওঁ নিজেই পোহৰৰ ওপৰত পৰীক্ষা কৰি পালে যে বগা পোহৰ ৰামধেনুৰ 7 ৰঙেৰে তৈয়াৰী। যদি বগা পোহৰ এটা কাঁচৰ প্ৰিজমৰ মাজেৰে পাৰ হয়, ই বেঁকা হৈ প্ৰতিফলিত হোৱাৰ পাছত ৰামধেনুৰ ৰঙলৈ ভাগ হৈ পৰে। এইটোৱে মহাকাশবিদসকলৰ সমস্যাৰ ঘাই। সেইবাবে নিউটনে তেওঁৰ নতুন টেলিস্কোপত মিৰৰ অৰ্থাৎ দাপোনৰ ব্যৱহাৰ কৰিছিল। তেওঁ ভাবিছিল যে দাপোনৰ ব্যৱহাৰ কৰি নিশ্চয় এই সমস্যাটোৰ সমাধান কৰিব পাৰি, কাৰণ লেন্সৰ দৰে যেতিয়া দাপোন ঘূৰণীয়াকৈ বেঁকা কৰা হয়, তেতিয়া ই পোহৰ এটা বিন্দুলৈ প্ৰতিফলিত কৰে। কিন্তু তাত এটা বিশেষ পাৰ্থক্য আছে যে যেতিয়া পোহৰ মিৰৰত পৰি বাউন্স কৰে, তেতিয়া পোহৰ ইয়াৰ মাজেৰে পাৰ হৈ নাযায়। সেইবাবে ইয়াত কোনো ৰামধেনুৰ কালাৰ উৎপন্ন নহয়। নিউটনে এটা মাত্ৰ 6 ইঞ্চি দৈৰ্ঘ্যৰ সৰু দূৰবীক্ষণ সাজি উলিয়ালে। তেওঁ 1.5 ইঞ্চি অনুপ্ৰস্থৰ এখন বেঁকা মিৰৰ প্ৰস্তুত কৰি টেলিস্কোপৰ শেষ অৰ্থাৎ বেছ অংশত বহাই দিলে। আকাশৰ পৰা অহা পোহৰ চুঙাটোৰ মাজেৰে একেবাৰে শেষ অংশলৈ যায় আৰু বেঁকা মিৰৰখনৰ দ্বাৰা প্ৰতিফলিত হৈ তাৰ ফকাছত থকা সমতল দাপোনখনত প্ৰতিফলিত হয় আৰু ফাইনেলি ই উপনেত্ৰত ফকাছ কৰে। এই সৰু প্ৰতিফলক দূৰবীক্ষণটোৱে 4 ফুট দীঘল লেন্সৰ দূৰবীক্ষণৰ দৰে একে সমান কাম কৰিছিল। আইজাক নিউটনে প্ৰথম প্ৰতিফলক টেলিস্কোপৰ প্ৰস্তুত কৰিছিল, যাৰ দ্বাৰা ৰামধেনুৰ ৰং প্ৰসাৰিত নোহোৱাকৈ চাব পৰা গৈছিল, আৰু গেলিলিঅ'ৰ দিনৰে পৰা চলি অহা এটা সমস্যাৰ সমাধান হৈছিল।